মুখে কৃষ্ণ কৃষ্ণ আৰু মোৰ অতিকে শ্ৰদ্ধাৰ আজি মোৰ ছাৰ একেল শিক্ষাগুৰু মোৰ আজি একেলগে শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু আজি পাই আনন্দিত হৈছোঁ কামনা কৰিছোঁ সুধীবৃন্দ আজি আমি আচলতে এই নগাঁও নলৈঘাট বজাৰ এই বজাৰক কেন্দ্ৰ কৰি ইয়াত আচলতে এটা সামাজিক শৈক্ষিক আৰু সাংস্কৃতিকভাৱে কিছু জাগৰণ সৃষ্টি হৈছে সেইদিনাখনে এটা আশাৰ বতৰা কঢ়িয়াই আনিছিলে যে এই অঞ্চলটোলৈ কিছু পৰিৱৰ্তন আনিব আৰু সেই আশাৰে এই নলৈঘাট বজাৰ সমিতিতে পুনৰ এই প্ৰগতি সংঘৰ স্থায়ী ভৱন নিৰ্মাণৰ এক পৰিকল্পনা হাতত লোৱা হৈছে আৰু ৰঙালী বিহু উদযাপন কৰিবৰ কাৰণে আজি ইয়াৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে। মই আশা ৰাখিছোঁ যে এই নলৈঘাট বজাৰক কেন্দ্ৰ কৰি এই অঞ্চলটোত অৰ্থাৎ এই স্থানত অনাগত দিনত সামাজিক ক্ষেত্ৰখনত আৰু
হইলা মনে ভাবি হৈছে লম্ফ দিয়া শ্রীকৃষ্ণ কদমে উঠিলা জাম্প দিয়া কালি হদর জলতে না মীরা জাম্প দিলা কালি হদে জগত গোসাই পান কৰে বিখা জল আজলি ভৰাই ৰাম ৰাম জাম্প দিলা কালি হদে জগত Hare